সাবধান ৰাজ্যবাসী বতৰে ধাৰণ কৰিছে কালৰূপ পুনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে বতৰে ধাৰণ কৰিছে কালৰূপ ইতিমধ্যে ৰাজ্যৰ বান বিভীষিকাত পৰি কেইবাগৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু পুনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ সাবধান হৈ থাকক ৰাজ্যবাসী লৈ আহিছো সবিশেষ খবৰ বতৰে ধাৰণ কৰিছে কালৰূপ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰৰ কালৰূপ ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে বতৰৰ সংহাৰী ৰূপ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ সতৰ্ক হৈ থাকক ৰাজ্যবাসী ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে পুনৰ ৰাজ্যজুৰি নেৰানেপেৰা বৰষুণ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ সতৰ্ক হৈ থাকক ৰাজ্যবাসী কিয়নো ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে পুনৰ বতৰে ধাৰণ কৰিছে কালৰূপ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ ইতিমধ্যে উজনিত প্ৰলয়ংকাৰী বানত কেইবাগৰাকী লোকে প্ৰাণ হেৰুৱাইছে এই বৰ্ষত শিৱসাগৰত 14 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে চৰাইদেউত 6 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ধেমাজিত 2 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে যোৰহাটত 6 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে কাৰ্বি আংলঙত 1 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে গোলাঘাটত 2 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে শোণিতপুৰত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে ৰাজ্যত পুনৰ বতৰে ধাৰণ কৰিছে কালৰূপ পুনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ উজনি অসমৰ বিস্তৃত অঞ্চলত বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে তাৰ মাজতে পুনৰ বতৰৰ ধাৰণ কৰিছে কালৰূপ বতৰৰ সংহাৰী ৰূপ পুনৰ ৰাজ্যত নেৰানেপেৰা বৰষুণ আৰু সাবধান হৈ থাকক বিশেষকৈ নদীৰ কাষৰীয়া অঞ্চলৰ লোক যেহেতু ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিত ইতিমধ্যে কেইবাগৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু তাৰ মাজতে বতৰে ধাৰণ কৰিছে কালৰূপ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ সতৰ্ক হৈ থাকক ৰাজ্যবাসী সাবধান হৈ থাকক বানত প্ৰাণ হেৰুৱাইছে বহু কেইগৰাকী লোকে উজনিৰ প্ৰলয়ংকাৰী বানত কেইবাগৰাকী লোকৰ মৃত্যু হৈছে উজনি অসমৰ বিস্তৃত অঞ্চলত বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে তাৰ মাজতে পুনৰ বতৰৰ সংহাৰী ৰূপ নৈ উপনৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে শ গাঁও আৰু ৰাজপথ যাৰ ফলত জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈছে ইজনৰ পিছত আনজন লোকৰ মৃত্যু হৈছে ৰাজ্যৰ 11খন জিলা আৰু 36টা ৰাজচক্ৰ বানৰ কবলত পৰিছে বিশ্বনাথ চৰাইদেউ ধেমাজি ডিব্ৰুগড় গোলাঘাট যোৰহাট কাৰ্বি আংলং নগাঁও শিৱসাগৰ তিনিচুকীয়া সকলো এই কেইখন জিলা বানৰ কবলত পৰিছে তাৰ মাজতে এতিয়া পুনৰ বতৰে ধাৰণ কৰিছে কালৰূপ নেৰানেপেৰা বৰষুণ দি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু এই নেৰানেপেৰা বৰষুণৰ ফলত অধিক ভয়াবহ হ'ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি ইতিমধ্যে অধিক ভয়ংকৰ ৰূপ লৈছে যদিহে এনেদৰে নেৰানেপেৰা বৰষুণ হৈ থাকে আৰু অধিক ভয়াবহ হ'ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি বিশেষকৈ নদীৰ কাষৰীয়া অঞ্চলৰ লোকসকল সাৱধান হৈ থাকক সুৰক্ষিত স্থানত আশ্ৰয় লওক টালি টোপোলা বান্ধি ৰাখক কিয়নো এতিয়া ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতি আৰু ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ আৰু এইদৰে যদি বৰষুণ হৈ থাকিব লগা হয় তেতিয়াহ'লে অধিক ভয়াবহ হ'ব ৰাজ্যৰ বান পৰিস্থিতি ইতিমধ্যে এই ৰাজ্যৰ বান পৰিস্থিতিত কেইবাগৰাকী লোকে প্ৰাণ হেৰুৱাইছে শিৱসাগৰত 14 গৰাকীকৈ লোকৰ প্ৰাণ গৈছে এই ভয়াবহ বানত আৰু চৰাইদেউত 6 গৰাকী লোকৰ মৃত্যু হৈছে ধেমাজিত 2 গৰাকীকৈ লোকৰ মৃত্যু হৈছে শোণিতপুৰত এজন লোকে প্ৰাণ হেৰুৱাইছে যোৰহাটত 6 জন লোকে প্ৰাণ হেৰুৱাইছে কাৰ্বি আংলঙত এজন লোকে প্ৰাণ হেৰুৱাইছে গোলাঘাটত 2 জন লোকে প্ৰাণ হেৰুৱাইছে আৰু এটা পৰিয়ালৰ 4 জনকৈ লোক একেলগে সন্ধানহীন হৈ পৰিছে অধিক ভয়ংকৰ হৈ পৰিছে এইবাৰ ৰাজ্যৰ বান পৰিস্থিতি আৰু তাৰ মাজতে এতিয়া বতৰে পুনৰ ধাৰণ কৰিছে কালৰূপ নেৰানেপেৰা বৰষুণ ৰাজ্যবাসী এতিয়া সাৱধান হৈ থাকক ৰাজ্যৰ যিসকল নদী কাষৰীয়া অঞ্চলৰ লোক আছে বিশেষকৈ তেওঁলোকে সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক সুৰক্ষিত স্থানত থাকক আৰু ঘৰৰ যি লাগতিয়াল সামগ্ৰীসমূহ টালি টোপোলা বান্ধি ৰাখক অধিক ভয়ংকৰ হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি ইতিমধ্যে বহু অঞ্চল ৰাজ্যৰ বহু অঞ্চল বানৰ কবলত পৰিছে বহু কেইগৰাকী লোকৰ মৃত্যু হৈছে নদী কাষৰীয়া অঞ্চলৰ লোকসকলে সুৰক্ষিত স্থানত থাকক এনেদৰে নেৰানেপেৰা বৰষুণ হৈ থাকিবলৈ হ'লে অধিক ভয়াবহ হ'ব ৰাজ্যৰ বান পৰিস্থিতি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.